Hello friends, welcome back to my channel. So আজিৰ আমাৰ এই ভিডিঅ'টো সেইসকল ষ্টুডেণ্টৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব যিসকলে মেট্ৰিক পৰীক্ষা দি নিজৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে। মেট্ৰিকৰ পিছত সকলো ষ্টুডেণ্টৰে এটা চিন্তা থাকে যে মেট্ৰিক পাছ কৰি তেওঁলোকে কোনটো ছাবজেক্ট বাছি ল'লে নিজৰ কেৰিয়াৰটো ভালদৰে আগবঢ়াই নিব পাৰিব। চ' মই আজি মোৰ এই ভিডিঅ'ত তেনে কিছুমান টিপছৰ বিষয়ে আলোচনা কৰিম যাৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাল লগা ছাবজেক্টটো অতি সহজতে বাছি ল'ব পাৰিব। চ' বলক বেছি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে বিচাৰি উলিয়াব লাগিব যে তেওঁলোকৰ কোনটো ছাবজেক্টৰ প্ৰতি আগ্ৰহ বেছি। সেই আগ্ৰহ বেছি থকা বিষয়টোৰ ওপৰত ভিত্তি কৰি তেওঁলোকে মেট্ৰিকৰ পিছত কোনটো ছাবজেক্ট লৈ পঢ়া শুনা কৰিব বিচাৰে সেইটো বিচাৰি উলিওৱাত অতি সহায়ক হ'ব। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলে ভাবিব লাগিব যে তেওঁলোকে নিজৰ কেৰিয়াৰটো কিহৰ ওপৰত গঢ় দিব বিচাৰে। সেই কেৰিয়াৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে মেট্ৰিকৰ পিছত কোনটো ছাবজেক্ট লৈ পঢ়িলে ভাল হ'ব সেইটো চিনাক্ত কৰাত সহায়ক হ'ব। তৃতীয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ শক্তি আৰু দুৰ্বলতাসমূহ বাছি উলিয়াব লাগিব। আমি সকলোৱে জানো যে সকলো ছাত্ৰ ছাত্ৰী সমানে সকলো বিষয়তে পাৰ্গত নহয়। সেয়েহে মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসমূহে তেওঁলোকে নিজে পাৰ্গত থকা বিষয়টো বাছি উলিয়াব লাগিব আৰু সেই পাৰ্গত থকা বিষয়টোৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিকৰ পিছত কোনটো ছাবজেক্ট লৈ পঢ়া শুনা কৰিব সেইটো চিনাক্ত কৰাত সহায়ক হ'ব। চতুৰ্থতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পিতৃ মাতৃ আৰু শিক্ষয়িত্ৰীৰ পৰাও পৰামৰ্শ ল'ব পাৰে, কাৰণ তেওঁলোকে তোমালোকৰ শক্তি আৰু দুৰ্বলতাসমূহ ভালদৰে বুজি পায় আৰু তেওঁলোকে তোমালোকক পৰামৰ্শ দিব পাৰিব যে কোনটো বিষয় বাছি ল'লে তোমালোকে নিজৰ জীৱনত উন্নতি কৰিব পাৰিবা। মেট্ৰিকৰ পিছত সঠিক ছাবজেক্ট বাছি লোৱাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যিয়ে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত গঢ় দিয়ে। ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'ত কোৱা ষ্টেপবোৰৰ ওপৰত নিজে বিবেচনা কৰা আৰু নিজৰ কাৰণে সঠিক বিষয়টো বাছি লোৱা। মই আশা কৰোঁ যে এই ভিডিঅ'টোৱে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অলপ হ'লেও সহায় কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টো আপোনালোকে কিহৰ ওপৰত চাব বিচাৰে আৰু শ্বেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ লগত। যদি আপুনি চেনেলটোলৈ নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ত। থেংক ইউ। জয় আই অসম।